ইতিমধ্যে গোটেই বিষয়বোৰ কৈছে আৰু এতিয়া বিজেপিৰ হাতত নিৰ্বাচন জয় কৰিবৰ কাৰণে আৰু বেলেগ বিকল্পৰ বাট নাই। ভোট চুৰি কৰাক বাদ দি তেওঁলোকৰ বেলেগ কোনো ৰাস্তা নাই, কাৰণ জানে যে অসমৰ সকলো ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে আৰু আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ। এই সময়ত সেইকাৰণে এই ভোট চুৰি কৰাৰ যি ঘটনা, এই ঘটনা আগতেই আমি অসমৰ্থিত সূত্ৰত আমি গম পাইছিলোঁ। আগতে 31টা লক্ষ্য কৰি লৈছিলে য'ত ভোট কাটিব, নামবোৰ মোৰ লগতে আছে। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকৰ যি আনুষ্ঠানিক তেওঁলোকৰ দলৰ যি সভা আছে। সেইকাৰণে এই কথাটো যদি মিছা হয়, তেওঁলোকে ভিডিঅ' যিটো হৈছে, ভিডিঅ' কনফাৰেন্সত যিটো কথা পাতিছে, এইটো পাব্লিক কৰি দিয়ক। এইটো পাব্লিক কৰিবলৈ ভয় কৰিছে কিয়? আগতে 31টা সমষ্টিত ভোট তেওঁলোকৰ কটাৰ লক্ষ্য আছিলে, তালিকাসহ আছে মোৰ লগত, মই তালিকাখন দি দিব পাৰোঁ। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে, সংখ্যাও নিৰ্ধাৰণ কৰি দিছিলে। সেই সময়ত আছে 10,000, ন্যূনতম 10,000 সেই 31টা। হয়তো এতিয়া সেই 60টালৈ যেতিয়া এক্সটেণ্ড কৰিছে, তেতিয়া 5ৰ পৰা 10,000। গতিকে এইটো তেওঁলোকৰ অন্তৰ্নিহিত লক্ষ্য। আৰু এটা হাউচ নাম্বাৰত বেলেগৰ পৰা, বাহিৰৰ পৰা মানুহ আহি 20গৰাকী 30গৰাকী মানুহৰ নাম সোমোৱা কথাটো গুৱাহাটীতে প্ৰমাণ হৈ গৈছে। এটা হাউচ নাম্বাৰ 4গৰাকী তেওঁলোকৰ সদস্য আছে, ভোটাৰ আছে, আৰু তাৰ বিপৰীতে বাহিৰৰ পৰা অহা বহিৰাগত একে হাউচ নাম্বাৰত 22গৰাকী 40গৰাকী ভোটাৰ নাম ওলাইছে যাদৱ উপাধি। এইটোতো প্ৰমাণেই হৈ গ'ল। গতিকে যিটো কাম, বেআইনী কাম দিলীপ শইকীয়াই কৰিছে, তেওঁক তাৎক্ষণিকভাৱে তেওঁক কৰায়ত্ব কৰিব লাগে, এইটো আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইটো যদি তেওঁলোকে যিটো কথা কৈ আছে, তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সিং ৰাজহুৱা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সৎসাহস নাই কিয়? আৰু তেওঁলোকৰ এইবাৰ একমাত্ৰ লক্ষ্য ভোট চুৰি কৰি নিৰ্বাচন পাৰ হোৱা, এইটোৱে তেওঁলোকৰ মূল লক্ষ্য। নহ'লে অন্যথা এইবাৰ তেওঁলোকে 26ৰ নিৰ্বাচন অতি ভয়াৱহভাৱে তেওঁলোকে পৰাজিত হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো চলাই আছে, মানে যিটো চিণ্ডিকেট ৰাজ চলাই আছে, নিজৰ পৰিয়ালক ধনী কৰাৰ যিটো কাৰবাৰ চলাই আছোঁ, এইবাৰ বন্ধ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কাৰণে শেষ ৰাস্তা, শেষ উপায় তেওঁলোকৰ ভোট চুৰিৰ তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। গোটেই বিষয়টোক লৈ বিৰোধী কি ধৰণে জনগণৰ কাষলৈ যাব, এটা আন্দোলনমুখী বা কেনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থাৰে ৰাইজৰ মাজলৈ গোটেই বিষয়টো লৈ যাব? এইটো ইতিমধ্যে আমি তাৰ আধাৰ প্ৰস্তুতে কৰিছোঁ আমাৰ, কাৰণ প্ৰতিটো বুথত এইবোৰ কথা ধৰা পৰিছে। বেলেগ প্ৰত্যেকতে অফিচিয়েলি এপইণ্ট কৰা BLA যিসকল আছে, তেওঁলোকেও চোৱা চিতা কৰিছে, দলৰ কৰ্মকৰ্তাসকলে চোৱা চিতা কৰিছে। কাৰণ এইটো এটা অত্যন্ত শক্তিশালী ভিজিলেণ্টৰ যোগেদি, কাৰণ আমি চাব লাগিব, চালে সেই সময়ত এটা ধৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে BLO সকলৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিব লাগে, তেওঁলোকক কমপ্লেইন ফাইল কৰিব লাগে। আৰু এই কথা বাধা দিবৰ কাৰণে আমাৰ ফালৰ পৰা সকলোৱে প্ৰত্যেকে আমি প্ৰতি মুহূৰ্তত আমি নিৰীক্ষণ ৰাখিছোঁ আৰু তাৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম।